বিশ্ব দিব্যাংগ দিৱস উপলক্ষে সমগ্ৰ দিব্যাংগ ভাই ভনীসকলক মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ কুশল মংগল কামনা কৰিছোঁ। আমি বিটিআৰ চৰকাৰ দায়িত্ব লোৱাৰ পিছৰ পৰা আমাৰ এই অঞ্চলত প্ৰায় 25,000 দিব্যাংগ আমাৰ ৰাইজসকলে যাব নালাগে আছে। তেওঁলোকে এতিয়ালৈকে UDID প্ৰমাণপত্ৰ পোৱা নাই। তেওঁলোকে যে দিব্যাংগ তেওঁলোকে প্ৰমাণপত্ৰ তেওঁলোকে পাবলৈ সক্ষম হোৱা নাছিলে। বিভিন্ন কাৰণ আছে, এইবোৰ বিশ্লেষণ নকৰোঁ। আমি দায়িত্ব লৈ পেলাই প্ৰায় আজিলৈকে 10,000 দিব্যাংগ ভাই ভনীক, যিসকল প্ৰাপ্য বঞ্চিত দিব্যাংগ ভাই ভনীক, গাঁও অঞ্চলৰ পিছপৰা নিৰক্ষৰ, আমি 10,000 দিব্যাংগ ভাই ভনীক প্ৰায় প্ৰমাণপত্ৰ আমি দি শেষ কৰিলোঁ এই 8-9 মাহৰ ভিতৰত। ঠিক তেনেকৈ আৰু আমাৰ যিসকল দিব্যাংগ ভাই ভনী আছে, আমি স্ক্ৰিনিং কেম্প কৰিলোঁ। আমি ইতিমধ্যে হিচাপ আমাৰ লৈছোঁ। আমাৰ বিভাগৰ যিবোৰ বিষয়ববীয়া কৰ্মচাৰী আছে, তেওঁলোকৰ জৰিয়তে আমি একেলগে আমি সেই দিব্যাংগ ভাই ভনীসকলৰ প্ৰমাণপত্ৰ দি আমি এবছৰৰ ভিতৰত গোটেইখিনি সমাপ্ত কৰিম বুলি আমি এটা প্লেন লৈছোঁ, পৰিকল্পনা লৈছোঁ। ঠিক তেনেকৈ আমি আমাৰ যিসকল একেবাৰে দুৰ্ভগীয়া দৰিদ্ৰ দিব্যাংগ ভাই ভনী আছে, তেওঁলোকৰ কাৰণে এটা মিছন লৈছোঁ, বিটিআৰ মানৱ সেৱা মিছন। আমাৰ প্ৰমোদ বৰুৱা ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আমি বছৰত 300 মানে 250,000কৈ 200জনক আমি দিম এককালীন সাহায্য। 50,000 টকাকৈ 200জন আমাৰ দিব্যাংগ ভাই ভনীয়ে এককালীন সাহায্য পাব, আৰ্থিক সাহায্য পাবলৈ সক্ষম হ'ব। ঠিক তেনেকৈ 90ৰ পৰা 100টা আমি ই-ৰিক্সা, বেটাৰী ই-ৰিক্সা তেওঁলোকক প্ৰদান কৰিম। যিসকলে একেবাৰে পিছপৰা, আৰ্থিকভাৱে পিছপৰা, স্বচ্ছল নহয়, সহায় কৰা কোনো ব্যক্তি তেওঁলোকৰ ঘৰত নাই, পৰিয়ালত নাই, তেওঁলোকৰ আৰ্থিক স্বচ্ছলতাৰ কাৰণে তেওঁলোকে যাতে জীৱন নিৰ্বাহ কৰিব পাৰে মানুহ হিচাপে, সেইকাৰণে আমি তেনেকুৱা ধৰণৰ বিটিআৰ মানৱ সেৱা এক আঁচনিৰ জৰিয়তে 200জনক আমি 50,000 আৰু 90ৰ পৰা 100 আমি হিচাপটো এতিয়া ওলাই আছোঁ। 90ৰ পৰা 100জনক আমি বাজেট অনুযায়ী আমি 90 হ'ব পাৰে, 95 হ'ব পাৰে, 97 হ'ব পাৰে, আমি তেনেকৈ টাৰ্গেট লৈছোঁ। বেটাৰী ৰিক্সা প্ৰদান কৰিম, এইটো প্ৰতি বছৰে হ'ব। আৰু 5,000 টকা কৰি এককালীন সাহায্য আমি দি আছোঁ 300 দিব্যাংগ, সেইটো পূৰ্বৰ পৰা চলি আছে, অহা দিনত চলিব। ঠিক তেনেকৈ প্ৰশিক্ষণ আমাৰ ক্ষুদ্ৰ উদ্যোগ বিভাগ আছে, আমাৰ স্কিল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ জৰিয়তে আমি তেওঁলোকৰ প্ৰশিক্ষণৰ কাৰণে ব্যৱস্থা আমি এটা প্লেন কৰিছোঁ, যে আমাৰ যিসকল দিব্যাংগ ভাই ভনী আছে, তেওঁলোকক আমাৰ হস্ততাঁত বস্ত্ৰশিল্প বা আমাৰ কুটিৰ উদ্যোগ যিবোৰ আছে, বেম্বই হওক, তেনেকুৱা ধৰণৰ যি কুটিৰ উদ্যোগ আছে, তেওঁলোকে যদি সেইবোৰ প্ৰশিক্ষণ দি পেলাই তেওঁলোকক আমি যদি স্বাৱলম্বী কৰিব এটা ব্যৱস্থা কৰিব পাৰোঁ, তেনেহ'লে আমাৰ বহুত দিব্যাংগ ফেমিলি আৰ্থিকভাৱে স্বচ্ছল হ'ব। তেনেকুৱা ধৰণৰ তেওঁলোকৰ লাইভলিহুডৰ কাৰণে, তেওঁলোকৰ আৰ্থিক স্বচ্ছল আৰু তেওঁলোকৰ জীৱিকা নিৰ্বাহৰ কাৰণে আমি এনেকুৱা ধৰণৰ এটা প্লেন কৰি আছোঁ। আমাৰ বিভিন্ন ডিপাৰ্টমেণ্ট আছে, আমি তেনেকুৱা ধৰণৰ এটা পলিচি লৈছোঁ হাতত। ঠিক আছে। 1,000কে যিটো আপোনালোকে নিবনুৱা পাত্তা দিয়ে, তেওঁলোকে সন্তুষ্ট প্ৰকাশ কৰা নাই, 2,000কে বঢ়াই এইটো 1,000 টকীয়া যিটো আমাৰ আছে দীনদয়াল উপাধ্যায় পেঞ্চন আঁচনি, সেইটো আমাৰ কেন্দ্ৰীয় চৰকাৰৰ আঁচনি। এতিয়া আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী, এজন দক্ষ মুখ্যমন্ত্ৰী, তেখেতে ঘোষণা কৰিছে, আপোনালোকে জানে যে অৰুণোদয়ৰ আঁচনি তেওঁলোকক প্ৰদান কৰা হ'ব। অৰুণোদয়লৈ তেওঁলোকক পৰিৱৰ্তন কৰা হ'ব। কিন্তু অৰুণোদয়ৰ সেই স্কিমটোতো 1,000তকৈ অলপ বেছি, সেই অলপ তেওঁলোকৰ যিটো ধনৰাশি অলপ বৃদ্ধি পাব। আৰু অহা দিনত নিশ্চয় আমি চেষ্টা কৰিম তেওঁলোকৰ ধনৰাশি বৃদ্ধি কৰাৰ কাৰণে।